नैथि नर्थ इस्ट अलिम्पिक्स गेम्स आरो राभा हासंआव उसु गेलेनानै देरहासार जानानै फैनायखौ हिन्दु युवा छात्रा परिषद आसाम आरो बिजिआर आनएमप्लयड एसोसिएशना जथायै बरायदों। नैथि नर्थ इस्ट अलिम्पिक्स गेम्सआव उसु खेलायाव देरहासार जानानै सिलभार मेडेल मोनबोनो हानाय प्रमोद रय आरो राभा हासंनि गवालपारायाव जानानै थांनाय उसु चेम्पियनशिपआव देरहासार जानानै सनानि मेडेल मोनबोनो हानाय थुलु गयारिमोनखौ चिरां जिल्ला घालिगावनि बड' कालचारेल हाउसआव हिन्दु युवा छात्रा परिषद आरो बिजिआर आनएमप्लयड एसोसिएशना जथायै बरायदों। बे हाबाफारियाव हिन्दु युवा छात्रा परिषद आरो बिजिआर आनएमप्लयड एसोसिएशननि दैदेनगिरिफोरा देरहासार जानो हानाय आरो बिसोरनि उसु फोरोंगिरि अनिरुद्ध दासखौबो दुंब्रुदै बरायदों जाहाथे ओनसोलनि लाइमोनफ्रा गोसो गुदुं जानानै बेफोरबायदि खेलाफोराव आगान होबोयो, ओनसोलनि मुं लाखिनो, गावनि जिउ दानो आरो देहाखौ गोरा लाखिनो। बरायजानाय गेलेगिरि आरो उसु फोरोंगिरिया बेबायदि हाबाफारि बानजायनायनि थाखाय जोबोद गोजोननाय आरो दावगालांनो नाजागोन होनना खौरां बिजोंनि गेजेरजों फोरमायदों। মই মেঘালয়ত সেকেন্ড পজিশন পাইছোঁ নৰ্থ ইষ্ট অলিম্পিক গেমছ আৰু উচু। এতিয়া মই বহুত হেপী মানে, আৰু এতিয়া হ'ব লগা গেম আছে আসাম অলিম্পিক। এতিয়া তাৰ ডেটটো ফিক্স হৈছে নে নাই নাজানো, মানে মই খবৰ পোৱা নাই। এইখিনিয়ে আৰু মই আৰু চেষ্টা কৰিম, মই নিজৰ বেষ্ট দিবলৈ, যিমান পাৰোঁ মই নিজৰ বেষ্টটো দি থাকিম। আৰু মোৰ ছাৰ আছে, মই ছাৰ যি মতে কয় মই সেইমতে কাম কৰিম, আৰু সিমান মতে মই নিজৰ পাৰফৰ্মেঞ্চটো মই নিজে বেষ্ট কৰিব চেষ্টা কৰিম। সহায় আছে মোৰ, মেইনটো মোৰ ছাৰে আছে, আৰু আছে মোৰ এই যে মোৰ মানে এইটো মোৰ ফ্ৰেণ্ডবিলাক। মই খুবেই আনন্দিত আজি আমাৰ ঢালিগাঁও অঞ্চলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি আমাক ইয়াতে সম্বৰ্ধনা জনাইছে। তাৰ বাবে বিভিন্ন দল সংগঠনক আমাৰ উচু ক্লাবৰ পৰা বা মোৰ পৰা তেখেতলোকক অশেষ ধন্যবাদ থাকিলে। আৰু যিহেতু মোৰ দুজনকৈ ষ্টুডেণ্ট আজি খেলি জিকি মেডেল লৈ আহিবলৈ সক্ষম হৈছে, মই নিজকে যেন সফল হোৱা নিচিনা পাইছোঁ সিহঁতক ট্ৰেইনিং দি। আৰু মানে আগন্তুক দিনত মানে ল'ৰাখিনিক মই যিমান পাৰোঁ সিমান ভালকৈ ট্ৰেইনিং দিবলৈ চেষ্টা চলাম। আৰু নিশ্চয়কৈ সিহঁতে আজি ধৰক নৰ্থ ইষ্ট অলিম্পিকত যেনেকৈ ছেকেণ্ড মেডেল লৈ আহিব পাৰিছে, আগন্তুক দিনত সিহঁতে ইণ্টাৰনেশ্যনেলতো তেনেকৈ সুনাম কৰি আনিব বুলি মোৰ কামনা আছে বা আশা আছে। আৰু মই এই অঞ্চলবাসীৰ ল'ৰা ছোৱালী বা ৰাইজৰ আগত এটাই প্ৰাৰ্থনা কৰিম যে আমি ইয়াতে খুব এটা সুন্দৰ আৰ্ট শিকাই আছোঁ বা ইয়াতে ট্ৰেইনিং দি আছোঁ। ইয়াৰে যিবোৰ মানে সৰু সৰু ল'ৰা ছোৱালী আছে বা গাৰ্জেন অভিভাৱকসকল আছে, তেওঁলোকে যাতে নিজৰ ল'ৰা ছোৱালীখিনিক যাতে গেমৰ পিনে আগুৱাই লৈ আহে আৰু প্ৰশিক্ষণ ল'বলৈ চেষ্টা চলাই যায়, আগবাঢ়ি লৈ যায়, মই এইখিনিয়ে কামনা কৰিম। ইছু খেলক লৈ আমাৰ ইয়াতে ভণ্টি আৰু ভাইটি, আমাৰ প্ৰমোদ ৰায় ভাইটি লৈ একজন যেনিবা আহিব পৰা নাই, আৰু আমাৰ ভণ্টি গ'ল্ড মেডেল পোৱা, তো আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি সম্বৰ্ধনা দিব খুজিছোঁ কি যাতে নেক্সট চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আৰু ইয়াৰ পৰা বহুত জেগাৰ পৰা আমাৰ যাতে ল'ৰা ছোৱালী যাতে মেডেল এনেকৈ পাই আহে, আৰু ল'ৰা ছোৱালী বহুত যাতে আহে, এইখিনি আমি কামনা কৰিছোঁ। আৰু তাৰ মাজতে ফাইনেন্সিয়েলি যদি আমাৰ উচু যিবিলাক ল'ৰা ছোৱালী খেলা যদি প্ৰব্লেম হয়, এইখিনি আমি সংগঠন ফালৰ পৰা আমি এইটো সহায় কৰিম। আজি ঢালিগাঁৱৰ আপোনাৰ বড়ো সাহিত্য সভা কালচাৰেল হলত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান এটা ৰখা হৈছে। আজি উচু খেলত আমাৰ শ্বিলঙত অনুষ্ঠিত নৰ্থ ইষ্ট নেশ্যনেল গেমছত আমাৰ ইয়াৰে স্থানীয় আমাৰ ডেকা ল'ৰা প্ৰমোদ ৰায় ডাঙৰীয়া তেওঁ মেডেল অৰ্জন কৰি আহিছে। আৰু লগতে আমাৰ এজনী ভণ্টি এজনী তেওঁ গ'ল্ড মেডেল এটা জিকি আহিছে, ৰাভা হাছঙত অনুষ্ঠিত হৈছিলে।
সেই মৰ্মে আমি তেওঁলোকক আজি সম্বৰ্ধনা জনালোঁ। আমি নৱগঠিত BGR আনএমপ্লয়েড এছ'চিয়েশ্যনৰ তৰফৰ পৰা আৰু লগতে হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত আৰু কাজলগাঁও ভাৰতীয় জনতা পাৰ্টী মণ্ডলৰ তৰফৰ পৰা আমি এওঁলোকক মানে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমি তেওঁলোকক আগন্তুক দিনত এই খেলত কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, কি ধৰণৰ সুবিধা আমি তেওঁলোকক দিব পাৰোঁ, তাৰ কাৰণে আমি নিজে চেষ্টা কৰি যাম। আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ লগতে আৰু বিভিন্ন আমাৰ বিষয়া আমলা আৰু লগতে লিডাৰ আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত তেওঁলোকক আমি জ্ঞাত কৰিম যে তেওঁলোকৰ উচু খেলত অভাৱ অভিযোজিত হোৱা আৰু কেনেকৈ এই খেলক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰিম। চিৰাং ডিষ্ট্ৰিক্টত ল'ৰা ছোৱালীবিলাকে বিশেষকৈ মোবাইলতে ব্যস্ত থাকে, স্পৰ্টছৰ প্ৰতি আকৰ্ষণ খুবেই কম হৈছে। স্পৰ্টছটো তেওঁলোকে কেৰিয়াৰ হিচাপে লৈ পিনে আগন্তুক দিনত তেওঁলোকে যাতে সুনাম কঢ়িয়াই আনিব পাৰে এই দেশৰ বাবে, এই অঞ্চলৰ বাবে, এই আমাৰ ৰাজ্যৰ বাবে, সেইটো কামনা কৰিলোঁ।